আজি আমি যেহেতু এক্স এনডিবি ওয়েলফেয়ার এসোসিয়েশন হিসাবত বর্মাত আমি মিটিং করিলো আৰু ইয়াৰ আমি বিভিন্ন বিষয়ত আলোচনা কৰিছো আৰু ইয়াৰে ভিতৰত এটা বিষয়ত মই আপোনালোকক জনাব ইচ্ছা কৰিছো আৰু আপোনালোকৰ যোগেদি মই তাৰমানে চৰকাৰ বা দায়িত্বত যোনে আছে অসম চৰকাৰ বা বিটিসি চৰকাৰ বা আমাৰ সেন্ট্ৰেল গভৰ্নমেন্ট মই আহ্বান জনাব ইচ্ছা কৰিছো কিয়নো যোৱা 2020 চনৰ পৰা 5 বছৰ অতিক্ৰম হোৱাৰ পিছত চৰকাৰ এটা মানে চেঞ্জ হ'ল ইয়াৰ বৰ্তমান আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিসিত এটা চৰকাৰ চলিছে আমি তেওঁলোকক মেন্ডেট দিলো তেওঁলোকে চৰকাৰ চলাইছে কিন্তু 5 বছৰ অতিক্ৰম হোৱাৰ পিছত আমাৰ মাজত কেইটামান তাৰমানে অসুবিধাটো আহি পৰিছে এজ এ এক্স এনডিবি ওয়েলফেয়াৰ এক্স এনডিবি হিচাপত মই কথাটো কৈছো কিয়নো এই যোৱা কেইদিনমান ধৰি আমি এটা কথা গম পাইছো জাষ্ট সামো হাতায়ত যেটো আমাৰ সভাপতি মহোদয় কথাটো কৈ গল তেনেকুৱা ধৰণৰ যে আমি ফৰ্মাৰ এনডিবি ডেজিগনেটেড কেম্প তাৰমানে আগৰ আমাৰ এনডিবি ডেজিগনেটেড কেম্প আছিল উদালগুৰি সেই কেম্পত এগ্ৰিমেন্ট কৰাৰ পিছত যেহেতু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নেতৃত্বত তাতে বিভিন্ন ট্ৰেইনিং কিবা কিবি আয়োজন কৰি পেলাই আমাৰ ফৰ্মাৰ কেডাৰ সকলক ট্ৰেইন কৰাই পেলাই ইফালে ফাৰ্মিঙৰ ক্ষেত্ৰত খেতি বাতিৰ ক্ষেত্ৰত বা বিভিন্ন আপোনাৰ সৰু সৰু টেকনিকেলৰ ক্ষেত্ৰত যেনেকৈ প্লাম্বাৰ আবি জাবি তেনেকুৱা ধৰণৰ টেকনিকেলি তেনেকুৱাকে তাৰমানে চৰকাৰৰ পৰা প্ৰশাসন দি পেলাই অন্তত এটা লেভেলত তাৰমানে কাম কৰি খাবলৈ কাৰণে তেনেকুৱাকে আমাৰ ফৰ্মাৰ কেডাৰ সকলক প্ৰস্তুত চলাইছিল আৰু সেই ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰ বা আমাৰ যেটো কৰ্তৃপক্ষই অলপমান হলেও কিবা সাকসেস হৈছে তো আহি তেনেকুৱাকে আমি হেতু ডেজিগনেটেড কেম্পটো এটা তাৰমানে ভোকেশনাল ট্ৰেইনিং সেন্টাৰৰ নামত আমি চৰকাৰৰ পৰা এলটমেন্ট ললো ভোকেশনাল ট্ৰেইনিং সেন্টাৰ হিচাপত আৰু ইয়াৰ পিছত এই ট্ৰেইনিং সেন্টাৰটো যেহেতু ৰান কৰিবলৈ কাৰণে এটা মানে কিবা লাগে অথৰিটি লাগে এই হিচাপত আমি আকৌ এটা এনজিও হিচাপত গঠন কৰি পেলাই বিডিএফ নামত মানে বডোলেণ্ড ডেভেলপমেন্ট ফাউণ্ডেশ্যন নামত আমি এনজিও কৰি পেলাই এই ভোকেশনাল ট্ৰেইনিং সেন্টাৰটো আমি ৰান কৰিছিলো আৰু এই ট্ৰেইনিং সেন্টাৰটো যোৱা 2022 পৰা ফুল সুইং এতিয়ালৈকে ৰান হৈ আছে ইয়াৰ আমাৰ বৰ্তমান 257 জন ষ্টুডেন্টছে ইতিমধ্যে তাতে কিছুমানে হোষ্টেলত থাকে আৰু কিছুমানে তাৰমানে ডে স্কলাৰ হিচাপত তাতে আহা যোৱা কৰি থাকে কথা হৈছে কি এই অঞ্চলটো হেতু এতিয়া কি কৰিছে তাতে কিবা এটা অনুষ্ঠান বিটিসি চৰকাৰৰ ফালৰ পৰা মানে মিনি সেক্ৰেটাৰিয়েটে কিবা এটা অনুষ্ঠান ইয়াত লৈ আনিব আৰু এই বিডিএফ কেম্পাসটো নাথাকে বুলি তাৰমানে যেটো যত নেকি ফৰ্মাৰ ডেজিগনেটেড কেম্প আছিল এই কেম্পটো এতিয়া উঠাই দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে হেনেকুৱাকে আমি খবৰ পাইছো তো যোৱা কালি আৰু তাৰ আগদিনাখনত তাৰমানে আমাৰ ৰিহন বেমাৰী তেখেত বৰ্তমানৰ যেটো ডেপুটি চিফ বিটিসিৰ তেখেতে যোৱা কালি ইয়াতে আহিছিল তাৰ আগত বিটিসিৰ স্পিকাৰ তেখেত ত্ৰিদীপ বেমাৰী তেখেতেও এবাৰ আহি গৈছিল তেখেত সকলে আহিছে কিন্তু কোনো কৰ্তৃপক্ষৰ লগত বিডিএফৰ কৰ্তৃপক্ষৰ লগত তেওঁলোকে আলোচনা কৰা নাই গতিকে আমি এতিয়ালৈকে নাজানো কিন্তু আমি কথাটো জানিব পাৰিলো যে সাৰ্কেল অফিচাৰে এদিন আমাৰ তাত আহিছিল আহি পেলাই কথাটো কৈছে কি হেতু তেনেকুৱা এটা প্ৰপোজাল আনা হৈছে তো আমি কৈছো এটা আমাৰ মানে বিডিএফৰ নামত বা ভোকেশনাল ট্ৰেইনিংৰ নামত আমাৰ এলটমেন্ট আছে তিনি যেটো আমাৰ এলটমেন্ট আছে আৰু এই এলটমেন্ট পেপাৰটো মই আপোনালোকক এতিয়া দিম যদি আপোনালোকে বিচাৰে এই এলটমেন্ট কপিটো আপোনালোকক দিম আমাৰ তাত এলটেড এটো লেন্ড হয় আৰু এটো ডেজিগনেটেড কেম্পটো বৰ্তমান তাৰমানে এনে ভেকেন্ট হৈ থকা নাই এবান্ডন হোৱা নাই ইয়াতে মানে বৰ্তমান এক্টিভিটিজ চলি আছে তো এই এক্টিভিটিজ বিলাকক এনেকুৱা লেভেলত আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অথৰিটি বিলাকে প্ৰশংসা কৰিছে ইয়াকে লৈ ভাৰত চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা ইয়াত আমাৰ ওড়িশাৰ ছত্তীশগড়ৰ ইভেন ডেপুটি চিফ মিনিষ্টাৰ ইয়াতে ভিজিট কৰিলে কাৰণ এনডিবি আপসু আৰু বড়ো বিলাকৰ যেটো 2020 চনৰ এগ্ৰিমেন্ট হল সেই এগ্ৰিমেন্টটো শান্তি এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা এক্সাম্পল হৈ থাকিলে আৰু তেনেকুৱাকে আমাৰ নৰ্থ ইষ্টত বহুতখিনি তেনেকুৱা বিদ্ৰোহী সংগঠন বিলাকে নাথাকা হৈ গল মানে এটা পৰা এটা তাৰমানে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে সমাধান কৰিবলৈ সক্ষম হল আৰু ইয়াৰে এটা এক্সাম্পল হৈ থাকিলে আমাৰ বড়োৰ যেটো পিছ এগ্ৰিমেন্ট 2020 আৰু হেতুকে তাৰমানে ভাৰত চৰকাৰে
এটা তাৰমানে এটেনশ্যন তাতে ৰাখি পেলাই আমাৰ তাতে ছত্তীশগড়ত এই সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰতো আমাৰ যিটো BDF আৰু বৰ্তমানৰ যিটো NDB লেভেল ৰিহাবিলিটেশ্যন প্ৰচেছটো হৈ আছে সেইটো ক্ষেত্ৰত এই মডেলটো তালৈকে লৈ গৈছে তো তেনে স্থলত তেনে ক্ষেত্ৰত আৰু য'ত নেকি আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰো ইয়াত এদিন ভিজিট কৰিলে তো তেনেকুৱা এটা ফুল চুইং চলি থকা এটা ইনষ্টিটিউশ্যনটো কেনেকৈ তাৰমানে কাৰো লগত খবৰ নাথাকাকে আলোচনা নকৰাকে বৰ্তমানৰ BTC চৰকাৰে ইচ্ছাকৃতভাৱে সেইটো ইয়াৰ পৰা উঠাই নিব বুলি তেনে কথা ক'ব পাৰি য'ত নেকি মই আপোনালোকক আজি এই এক্টিভিটি ৰিপৰ্টবিলাককো মই দিব ইচ্ছা কৰিছোঁ ইয়াত মানে বছৰে বছৰে এক্টিভিটি ৰিপৰ্ট আমাৰ আছে আপোনালোকে এইটো লৈ যাব মোৰ পৰা ইয়াত আমি কি কৰিছোঁ কি কৰা নাই কেতিয়া চিফ মিনিষ্টাৰ তাতে গৈছিলে কেতিয়া ডেপুটি চিফ মিনিষ্টাৰ আমাৰ ছত্তীশগড়ৰ তাতে গৈছিলে কেতিয়া আমাৰ হীৰেন চন্দ্ৰ নাথ ডাঙৰীয়া ইয়াত আমাৰ ল'ৰাবিলাকক প্ৰশিক্ষণ দিবলৈ কাৰণে কেতিয়া গৈছিলে গোটেইবিলাক ইয়াত ৰেকৰ্ড আছে আৰু বৰ্তমান আমি যি কাম কৰি আছোঁ ইয়াত ৰেকৰ্ড আছে বৰ্তমান আমি 21টা কোঅপাৰেটিভ সোসাইটি হিচাপত আমি মানে কাম কৰি আছোঁ আৰু এইটো ডেজিগনেটেড কেম্প ফৰ্মাৰ ডেজিগনেটেড কেম্প য'ত নেকি এটা BDF কেম্পাছ ইয়াৰে আমি হেড অফিচ হিচাপত আমাৰ 5টা ডিষ্ট্ৰিক্ট ইভেন আমি ধেমাজিলৈকে ইয়াৰ পৰাই আমি ৰিহাবিলিটেশ্যন প্ৰচেছটো কেনেকৈ চলি আছে এটা আমি মানে হেৰি কৰোঁ কি বুলি কয় মনিটৰিং আমি কৰোঁ তেনে ক্ষেত্ৰত এতিয়া ইণ্টাৰনেলি যোনটো বিষয়টো এগ্ৰিমেণ্টত অলৰেডি লিখা আছে এগ্ৰিমেণ্টৰ আপোনাৰ এই BTR যিটো পিচ এগ্ৰিমেণ্ট হয় ইয়াৰে আপোনালোকে পঢ়িব সময় পালে ইয়াৰে 9.2 আৰু 9.3 ধুনীয়াকৈ ইয়াত লিখা আছে ইয়াৰ এটা লাইনটো মই পঢ়ি দিব ইচ্ছা কৰিছোঁ আপোনালোকক যে 9.2 তাৰমানে নাম্বাৰ 3টো ইয়াত কি লিখা আছে তাৰমানে গভৰ্ণমেণ্ট অফ আছাম উইল টেক নেচেচাৰী মেজাৰ্ছ টু ৰিহাবিলিটেট দ্য কেডাৰ্ছ in consultation with NDB factions. Yet a third number likha ase traditional or vocational training based on locally available resources. Etu koa hoise yat government schemes relating to fisheries, fisheries, organic farming, poultry farming, etc. etc. Tenekwa tar mane already ei accord মানে এগ্ৰিমেণ্টত ইয়াৰ দফাত লিখা আছে মই সোৱাত অসম চৰকাৰৰ পৰা আমাৰ হীৰেন চন্দ্ৰ নাথ আমাৰ ADGP ছাৰে বহুতখিনি ইনিচিয়েটিভ ল'লে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুতখিনি ইনিচিয়েটিভ ল'লে ইভেন কেছ উইড্ৰৱাল বিলাকৰ ক্ষেত্ৰত আমি যেতিয়া কথাটো শুনো আমি অন্তৰৰ পৰা ভাল পাওঁ যেনেকৈ তেখেতে NDB ৰিলেটেড কেছবিলাক আপোনাৰ মিজোৰামত আছে ক'ৰবাত নাগালেণ্ডত আছে ক'ৰবাত মানে অৰুণাচল প্ৰদেশত আছে হিমন্ত বিশ্ব শৰ্মা ছাৰ খুদ এই ষ্টেটবিলাকক লেটাৰ লিখিছে যে কেছ উইড্ৰ কৰিবলৈ কাৰণে কিবা কিবি কৰিবৰ কাৰণে তেওঁলোকে যদি ইনিচিয়েট লয় কিন্তু সেইটো হ'ল আদাৰ ষ্টেট হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত যিবিলাক চলি আছে তো তেখেতৰ ষ্টেটত তেখেতে কাম কৰিব পাৰে সেইকাৰণে যদিও এইবিলাক হোৱা নাই কিন্তু আমি অন্তৰৰ পৰা তেখেতক ভাল পাইছোঁ এইবিলাক ইনিচিয়েটিভ লোৱাৰ কাৰণে বাকী যিটো ইমপ্লিমেণ্টেশ্যন হোৱা নাই ইয়ে লাহে লাহে ইমপ্লিমেণ্টেশ্যন হৈ যাব এইটো আমি মানে আশাবাদী গতিকে ফুল চুইং কাম চলি থকা আৰু ৰিহাবিলিটেশ্যনটো এটা প্ৰচেছ হয় এইটো আজি যে ৰিহাবিলিটেশ্যনৰ কাৰণে ইনিচিয়েটিভ লৈছে আজি শেষ হ'ব এইটো কথা নহয় এইটো কণ্টিনিউৱাছ প্ৰচেছৰ কাৰণে এইটো চলি থাকিব আৰু সময় লাগিব তাৰ কাৰণে যিটো ফৰ্মাৰ ডেজিগনেটেড কেম্পটো আমি ধুনীয়াকৈ তাৰমানে আমাৰ চেষ্টাত আৰু চৰকাৰৰ চেষ্টাত আমি তেনেকুৱাকৈ ব্যৱস্থাবিলাক বনাই ৰাখিছোঁ তো গতিকে সেইটো আজি এটা লেভেলত ডিষ্টাৰ্বেঞ্চ মানে দিয়া নিচিনা হৈছে সেইটো চৰকাৰ থাকি পেলাই এইবিলাক মানে ইনিচিয়েটিভ লোৱাটো ভাল হোৱা নাই আমি আজিৰ সেই মিটিঙৰ যোগেদি আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে এই যিটো মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে ওদালগুৰি প্ৰপ'জাল আছে ইয়াৰ কাৰণে চৰকাৰী মাটি বহুত থাকিব পাৰে ইফালে এইবিলাকৰ যাতে তেওঁলোকে প্ৰপ'জ কৰে আৰু বৰ্তমান যিটো ফৰ্মাৰ NDB ডেজিগনেটেড কেম্প সেইটো NDB ডেজিগনেটেড কেম্প হৈ থকা নাই এইটো BDFৰ কেম্পাছ এটা হৈছে তেনেকুৱাকৈ ইয়াত থাকিব দিব লাগিব কাৰণ ইয়াৰ লগত আমাৰ ওদালগুৰি মাত্ৰ নহয় কোকৰাঝাৰৰ পৰা যিটো 5টা ডিষ্ট্ৰিক্টত NDB কেডাৰ সকলো আছে সবে এইটো লগত ইন্টিগ্ৰেট হৈ আছে মই অলপ আগতে কৈছিলোঁ যে 21টা কোঅপাৰেটিভ সোসাইটিৰ মানুহবিলাকে এইটো কেম্পাছৰ লগত জড়িত আছে তাৰ ফলত মনিটৰিং হৈ থাকে তো ইমানখিনি কথা আপোনালোকৰ ওচৰত ৰাখিলোঁ আৰু আমি এই কেম্পাছটো সম্পূৰ্ণ কৰিবৰ কাৰণে ভকেচনেল ট্ৰেইনিংটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি অকলশৰে কাম কৰা নাই ওড়িশাৰ লগত আমি কাম কৰিছোঁ কাজিৰঙা ইউনিভাৰ্চিটি আমাৰ অসমৰে কাজিৰঙা ইউনিভাৰ্চিটিৰ লগত এইটো অলৰেডি টাই আপ হৈ আছে ইয়াৰ লগত অলৰেডি MOU আছে এই MOU বিলাক মই আপোনালোকক দেখাব পাৰিবা আমাৰ এই এক্টিভিটি ৰিপৰ্টছত আপোনালোকে সবে পাব আপোনালোকে চাব গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই বিনম্ৰ অনুৰোধ জনাইছোঁ চৰকাৰক BTC কৰ্তৃপক্ষক চৰকাৰক তেওঁলোকে যাহাতে এই এটা জেনুইন এটা মানে ইস্যুটো যাতে বৰ্তমান কণ্টিনিউ হ'ব দিয়ে
মই তাকে আহ্বান জনালো ধন্যবাদ ওদালগুৰিতো হওক আমিও বিচাৰে কিন্তু আমি জানো ওদালগুৰিত বহুত চৰকাৰী মাটি আছে এতিয়া আমিতো চৰকাৰৰ মানুহ নহয় যে আমি আঙুলিয়াই দেখাব পাৰো যদি আমাৰ তাত সুধে আপোনালোকৰ তাত তেনেকে মানে মাটি জানা আছে নেকি আমাক সুধিলে আমি দিলো হয় মই অথনিয়ে ক'লো যে আমাৰ লগত এটাও কথা পতা নাই আমি নাজানো মানে আমিতো ৰিকুৱেষ্ট কৰিম আনক এইটো প্ৰাইজৰ কাৰণে আনক আমাৰো কথা নহয় মানে কিন্তু ইয়াত যিটো এক্টিভিটি চলিছে আপোনালোকক মই এক্টিভিটি ৰিপৰ্টবিলাক দিম মানে এইটো তেওঁলোকে চাওক যে ইয়াত যিটো মিনি ছেক্ৰেটাৰী চৰকাৰী কামহে চলিব কিন্তু পাব্লিকৰ কাৰণে ফৰ্মাৰ এনডিবি বিলাকৰ কাৰণে ৰিহাবিলিটেশ্যনৰ ক্ষেত্ৰত যি কাম কাজ কৰিছো আমিতো কৰি আছো এনডিবি কেছ এতিয়াও উইথড্ৰ হোৱা নাই ইয়াৰ কাৰণে আমি কাম কৰি আছো ৰিহাবিলিটেশ্যন সবেই পোৱা নাই এতিয়াই আমি কাম কৰি আছো কিছুমানৰ তাৰমানে কি বুলি কয় এক্স গ্ৰেচিয়া পেমেণ্টটো নেক্সট টু কিন যোনবিলাক তেওঁলোকে এতিয়ালৈকে পোৱা নাই আমি কাম কৰি আছো মই বিটিচি চিফক বৰ্তমান যে বিটিচি চিফ ছাৰক মই অনুৰোধ জনাইছো আজিৰ এই প্ৰেছ ষ্টেটমেণ্টৰ যোগেদি যে তেখেতসকলে ওদালগুৰিত মিনি ছেক্ৰেটাৰী বনাব লাগে কিন্তু এই ঠাইটো নহয় সেই ঠাইটো তাৰমানে 2020 চনৰ যিটো এগ্ৰিমেণ্ট হ'ল এই এগ্ৰিমেণ্টৰ লগত জড়িত এটা হয় আৰু এই ঠাইৰ পৰা এতিয়া কি কাম হৈ আছে এতিয়া কণ্টিনিউ হৈ আছে ইয়াৰ কামটো এতিয়ালৈকে শেষ হোৱা নাই বৰংচ মই অনুৰোধ জনাম বিটিচিৰ চৰকাৰ বৰ্তমানৰ যিটো চিফ হাগ্ৰামা মহিলাৰী দেৱক তেখেতে আকৌ এই এটা কেম্পাছটো চেণ্টাৰ অফ এক্সেলেঞ্চৰ যাতে কনভাৰ্ট তেখেতে কৰে তেতিয়াহ'লে বহুত প্ৰশংসনীয় হ'ব বহুত ভাল হ'ব অসম চৰকাৰ তেখেতে সহায় কৰক যে ফৰ্মাৰ কেডাৰসকলে কমপ্লিটলি ৰিহাবিলিটেশ্যনটো পাবলৈ কাৰণে বিভিন্ন লেভেলত মই তাকে আহ্বান জনাইছো আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰক মই অনুৰোধ জনাইছো যে এই ইছ্যুটো যাতে অলপ তেখেতেও চাই আৰু বাকী যিটো ইমপ্লিমেণ্টেশ্যনৰ বাকী থাকি গ'ল সেইবিলাকো যাতে হৈ থাকে মই মানে অনুৰোধ জনাইছো ধন্যবাদ